বন্দে ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, বন্দে 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 ভারত মাতা কি, ভারত মাতা কি, বন্দে 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 বীর শহীদ কি, বীর শহীদ কি, বন্দে বন্দে ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, বন্দে 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 ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, বীর শহীদ কি, বীর শহীদ কি, বীর শহীদ কি, বন্দে 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 ভারত মাতা কি, শহীদ কি, বীর শহীদ কি, বীর সেনা কি, বীর সেনা কি, ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি, भारत माता की माता की माता की স্বাধীনতা দিবসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ গৌৰীপুৰ মণ্ডলৰ উদ্যোগত আৰু ঢেপঢেপি পঞ্চায়তৰ সহযোগত আজি যি তিৰংগা যাত্ৰা আজি আমি ওলাবলৈ মনস্থ কৰিছোঁ। এই শুভ মুহূৰ্তত প্ৰথমতে আমি এই বীৰ বীৰাংগনাসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব, যিসকলৰ আত্মবলিদানত আমি স্বাধীনতা লাভ কৰিছোঁ। মই প্ৰথমতে স্বাধীনতা সংগ্ৰামী মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এই ভাৰতবৰ্ষৰ মহান ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত জড়িত থকা প্ৰত্যেকজন সেনানীক আমি ভাৰতীয় হিচাপে তেখেতসকলক আমাৰ কাৰণে চিৰ নমস্য। আৰু স্বাধীনতা লাভ কৰাৰ এই শুভ মুহূৰ্তত গোটেই ভাৰতবৰ্ষ আজি যি ভাৰতবৰ্ষৰ জনগণে যি স্মৰণৰ মুহূৰ্তত আমি যি ধৰণে আনন্দ বা যি ধৰণৰ আত্মগৌৰৱ লাভ কৰি আজি আমি যি গৌৰৱবোধ কৰিছোঁ তাৰ অনুভূতিত আমি আজি তিৰংগা যাত্ৰা ওলাইছোঁ। গতিকে এই তিৰংগা যাত্ৰাত আমাৰ মাজত উপস্থিত সন্মানীয় মণ্ডল সভাপতি আমাৰ দেৱাশিষ দে ডাঙৰীয়া, উপস্থিত সন্মানীয় আমাৰ কামাতাপুর অটোনমাস কাউন্সিলর জিএম তথা আমার স্টেট এক্সিকিউটিভ মেম্বার ভাতৃপ্রতিম বিশ্বজিৎ রায় ডাঙরিয়া, আমার মাজত উপস্থিত আমার গৌরীপুর মণ্ডলের সম্মানীয় বিষয়ববীসকল, সম্মানীয় উপসভাপতি দেব সিংহ ডাঙরিয়া, আমার গৌরীপুর টাউন কমিটির সম্মানীয় কমিশনার সকল, আমার সম্মানীয় নির্বাচিত জেডপিসি দেবপ্রসাদ রায় ডাঙরিয়া, দেবব্রত রায় ডাঙরিয়া, আমার কলগঞ্জ পঞ্চায়েতৰ আঞ্চলিক পঞ্চায়েতৰ সভানেত্ৰী ইতি রায় ডাঙরিয়ানী আৰু উপস্থিত পৰম শ্ৰদ্ধাৰ ঢেপঢেপিবাসী ৰাইজ। গতি আনন্দৰ দিনত যথেষ্ট সংখ্যক আজি ঢেপঢেপিবাসী ৰাইজে এই তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ অন্তৰৰ পৰা তেখেতসকলে মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। গতিকে এই শুভ মুহূৰ্তত আমি সকলে একেলগে হৈ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আমাৰ যি গৌৰৱময় যাত্ৰা আমি সকলে একেলগে এই 3 দিন 4 দিন ধৰি আমি যাতে সকলে উপভোগ কৰিব পাৰোঁ, তাৰ লগতে প্ৰত্যেকজন বাড়িতে প্ৰত্যেক ঘৰ বাড়িতে আমি কি তিৰংগা পতাকা যাতে আমি উঠাব পাৰোঁ তাৰ কাৰণে আমি সংকল্প লৈছোঁ। গতিকে এই শুভ মুহূৰ্তত সকলোকে সহযোগ বিচাৰি মই তিৰংগা যাত্ৰা শুভ আৰম্ভ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ভারত মাতা কি, ভারত মাতা কি, বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম।
10ৰ পৰা 12 তাৰিখলৈকে এই তিৰংগা যাত্ৰা। ভাৰতীয় জনতা পাৰ্টি গৌৰীপুৰ মণ্ডলৰ সহযোগত আজি যি তিৰংগা যাত্ৰা, আমি এই তিৰংগা যাত্ৰাৰ উদ্দেশ্যই হ'ল যে ভাৰতৰ যি স্বাধীনতা সংগ্ৰাম, এই সংগ্ৰামৰ যি ইতিহাস আৰু এই ইতিহাসৰ লগত যিসকল ব্যক্তি নিজৰ জীৱন আত্মবলিদান দি আজি ভাৰতৰ স্বাধীনতা আমাক আনি দিলে, তেখেতসকললৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে দেশবাসীক আগন্তুক দিনত যি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি সকলোৱে যাতে ঘৰে ঘৰে তিৰংগা আমি লগাওঁ, তাৰ কাৰণে এই যাত্ৰাৰ আমি আৰম্ভণি কৰিছোঁ। গতিকে সকলোসমূহ ৰাইজক নিজৰ ঘৰত তিৰংগা লগাই আমি এই স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে আহ্বান জনাইছোঁ।